Hey everyone, Usas Blogger Auntie ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোকৰ দিনটো ভালে ভালে যাওক। আজি ৰাতিপুৱাই চাওকচোন খাজকাছি যিহেতু পবিত্ৰ ভাদ মাহ গতিকে ভাদ মাহ উপলক্ষে আমি আঠখেলীয়া বৰ নামঘৰলৈ যাবলৈ ওলাইছো। গতিকে দেখাবলৈ চেষ্টা কৰিম দিনটো কেনেদৰে যায় আৰু আপোনালোককো নামঘৰৰ বিষয়ে অলপ জনাম। গতিকে চাই থাকক ভিডিঅ'টো। বৰ্তমান আমি আহি পালোহি আঠখেলীয়া নামঘৰ। গদাপানীয়ে স্থাপন কৰা বুলি প্ৰবাদ আছে এই নামঘৰ। অৰ্থাৎ লৰা ৰজাৰ শাসনকালত প্ৰায় 1679 এই সময়ছোৱাত গদাপানীয়ে নিজৰ শাসনভাৰ হাতলৈ আনিবৰ কাৰণে ইয়াতে লুকাই আছিল আৰু সেই সময়তে তেওঁ ইয়াত থাকি তেওঁৰ মনোবাঞ্ছা পূৰণ হোৱাৰ হেতুকে এই ঠাইত নামঘৰ এটা পতাৰ সিদ্ধান্ত লৈছিল আৰু তেতিয়াই 8খন খেল আনি অৰ্থাৎ আঠকুৰীয়া খেল পাতি নামঘৰ ভাগ প্ৰতিষ্ঠা কৰিছিল বুলি প্ৰবাদ এটা আছে আৰু তেওঁৰ মনোবাঞ্ছা পূৰণ হৈছিল প্ৰায় 1681 মানত এই নামঘৰ প্ৰতিষ্ঠা হ'ল বুলি জনা যায়। সেয়ে বহুত জাগ্ৰত মহিমাৰে মহিমামণ্ডিত এই আঠখেলীয়া নামঘৰৰ প্ৰতি বছৰে প্ৰতিজন ভক্তপ্ৰাণ লোক আহে আৰু ইয়াত সেৱা ল'লে মনোবাঞ্ছা পূৰণ হয় বুলি সকলোৰে এক বিশ্বাস আছে। আৰু যিহেতু এতিয়া পবিত্ৰ ভাদ মাহ গতিকে যিসকল ভক্তপ্ৰাণ ৰাইজে বহু ইচ্ছা থাকিও কৰোনাৰ বাবে আঠখেলীয়া নামঘৰ দৰ্শন কৰিব পৰা নাই তেওঁলোকে মোৰ লগতে একেলগে ভকত বৈষ্ণৱৰ আশীষ লওঁ আহক। এতিয়া যিহেতু কৰোনা পৰিস্থিতি চলি আছে কৰোনাৰ বাবে আপোনালোকে কেনেধৰণে আমি চৰকাৰৰ যিটো সিদ্ধান্ত তেখেতলোকে যি ব্যৱস্থাৰে নিয়ম নীতিৰ মাজেৰে এই নামঘৰ ভাগ চলাবলৈ তেওঁলোকে নীতি নিৰ্দেশনা কৰিছে সেইমতে ইতিমধ্যে কৰি থকা হৈছে মুহূৰ্তলৈকে কৰি থকা হৈছে। যদিও নতুন নতুন নিয়ম শৃংখলা বান্ধি দিছে তথাপিতো আমাৰ নামঘৰ পৰিচালনা সমিতি তাক ন্যায়িকে কৰিবলৈ যত্নৱান হৈছে আৰু বোধ কৰোঁ সেইখিনি আমাৰ সমিতিক ত্ৰুটি কৰা নাই। যিটো ব্যৱস্থাপনা হৈছে সেই ব্যৱস্থাপনাৰ মতে মানে আমাৰ নামঘৰৰ পৰিচালনা সমিতিয়ে কামখিনি কৰি গৈছে। গতিকে আপুনি মোৰ লগতে সমস্ত ৰাইজক এটা আশীৰ্বাদ দিয়ক। ঠিক আছে কৃষ্ণ হৰি ৰাম বোলা নমো নমো নাৰায়ণ প্ৰসন্ন হৈ মায়ক নিৰ্ধান আপোনাৰ মহিমা আপুনি ব্যক্ত কৰি জীৱক কৰা পৰিত্ৰাণ কি হৈ গুহাৰি কৰিব প্ৰভু। আপোনাৰ ওচৰলৈ সেৱকীসকলে আহি ইয়াতে সেৱা ধৰিছে যিসকলে ইয়াতে আহি আপোনাৰ ওচৰত সেৱা ধৰিছে মনৰ ভাৱখিনি পৰিপূৰক কৰক। কোনো কুমাৰৰ ভাগি নকৰি আগলৈকে এইদৰে জীৱন যাপন কৰি থাকিবলৈ আপোনাৰ ওচৰত সেৱা ধৰি থাকিবলৈ গুৰু ভকত নাম প্ৰতিজন সেৱকক সেৱা কৰি থাকিবলৈ তেজবল শক্তি দি ভক্তি বহাই কোনো কুমাৰৰ ভাগি নকৰি কালৰ দুখ দশা দুখৰ পৰা পৰিত্ৰাণ কৰি নীলকৰ ঢৌখিনি নীলকতা মাৰি প্ৰচকৰ পৰা ৰক্ষা কৰি প্ৰভু ভগৱন্তই নিৰাপদে পৰিয়ালত যিকেইটা পানী আছে সকলোকে ৰক্ষা কৰি থাকিব লাগে এই প্ৰাৰ্থনা। কৃষ্ণ হৰি কৃষ্ণ মনামালচাখিনি ক'লৈ আহিলা মোলৈ আহিছা বাবা কৃষ্ণ কৃষ্ণ কৈ দিয়া চবকে হেল্ল' কৈ দিয়া আমি নমোলৈ আহিছোঁ কৈ দিয়া আমি নমোলৈ আহিছোঁ।
কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে অঁ ভাল লাগিছে ভাল লাগিছে राम राम नामे गंगा जल हरि नाम भोकतिर सागर बोया है বৈকুণ্ঠৰ পৰা কি ঐ ৰাম बोया है বৈকুণ্ঠৰ পৰা राम राम नामे गंगा जल हरि नाम भोकतिर सागर কি কি হ'ল ততই চলাইছে কি ওলাইছে ততই চাবা কোৱা ততই চাবা কোৱা ততই লৈ যাবা নেকি তুমি লাগে লাগিবনে প্ৰসাদ দিবলৈ হ'ল ন এতিয়া প্ৰসাদটো লৈ যামগৈ আৰু ন আৰু লাহে লাহে ভিৰহে হৈ থাকিব দুখন খৰাই ল'লা এক্সট্ৰা এক্সট্ৰাকৈ দিব নি অঁ এতিয়া প্ৰসাদ ল'বলৈ গৈ আছোঁ প্ৰসাদৰ ব্যৱস্থাটো লগে লগে কৰিছে চাকি লোৱাৰ পিছতে প্ৰসাদ লৈ যাব পাৰিম আৰু এয়াই আছিল আমাৰ আজি আঠখেলীয়া নামঘৰৰ যাত্ৰা বিশেষ দেৰি নকৰোঁ কাৰণ বাচ্ছা লৈ আহিছোঁ আৰু অলপ দেৰি পিছত বহুত ভিৰ হ'ব এতিয়া আমি যাবলৈ ওলাইছোঁ ৰাইজে প্ৰসাদ খালেই আমাৰ প্ৰসাদ কেইটামান খাই লওঁ খাইছেনে আণ্টি খাইছে খাইছোঁ এইফালেদি আহিলোঁ এতিয়া এইফালেদি যাম দুটা ব্যৱস্থা কৰি দিছে অহাটো এফালে আৰু যোৱাটো এফালে দোকান জানটো কি লাগিব তোমাক অ' বেলুন লাগিব আগত লৈ দিম বোলা গদা লাগিব নি গদা খালী পেটতে আহি এইটো কি জান হয় না পঢ়ো গতিকে আমাৰ যাবলৈ সময় হৈ গ'ল যিহেতু আমি ৰাতিপুৱা 6:30মান বজাতে আহিলোঁ আৰু এতিয়া প্ৰায় 9:30মান বাজিবলৈ হ'ল আৰু ভাল লাগিলে আহি বহুত বেছি ভাল লাগিলে আমি প্ৰত্যেক বছৰে এনেদৰে ভাদ মাহত আহোঁৱে এবাৰ আঠখেলীয়া নামঘৰ আৰু ভাবিছিলোঁ নামভাগ পামহি বুলি নামভাগ তাতকৈ সোনকালে ভাগে আমি আহি ঘৰ পালোহি এতিয়া বৰ বিশেষ টাইমো নহ'ল বাৰু গতিকে নামঘৰলৈ যোৱা যাত্ৰা ইমানতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে আৰু যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ' আপডেটছবোৰ পোনপ্ৰথমে আপোনালোকে উপভোগ কৰিব পাৰে থেংক ইউ বাই বাই